আজি EPCCৰ পৰা আমি এইটোৱে ক'বলৈ বিচাৰিছোঁ যে আমাৰ মিছলীয়া মামাই এই অসমৰ গৰীব দুখীয়া অসমৰ ভূমিহীন গৰীব দুখীয়াৰ বিৰুদ্ধে এটা যুঁজ চলাই লৈ আছে। ইয়াৰ বিৰুদ্ধে কয়েকটা কথা ক'বলৈ আজি আমি EPCCৰ হৈ পেলাই ইয়াত হাজিৰ। এই মিছলীয়া মামা ডাঙৰীয়াই অসমৰ ভূমিহীন মানুহবিলাক উচ্ছেদ কৰাত খুব ব্যস্ত, যেনে গৰুকুটিত উচ্ছেদ কৰা, চিমেণ্ট চাপৰিত উচ্ছেদ কৰাত ব্যস্ত, চিৰাঙৰ আমাৰ বড়ো মানুহবিলাক উচ্ছেদ কৰাত ব্যস্ত। সেই ঠাণ্ডা দিনত তেখেত যদি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি নিজকে ভাল গভৰ্ণেন্স বুলি ক'বলৈ বিচাৰে, ভাল CM বুলি ক'বলৈ বিচাৰে, তেনেহ'লে এই ঠাণ্ডা দিনত কিয় উচ্ছেদ কৰিব লাগে? আৰু ইয়াৰ লগত কোভিড, নাই খাম, নাই দাম, নাই টকা পইচা, ইয়াৰ মাজত উচ্ছেদ, ঘৰ বাৰী নাইকিয়া কৰাত ব্যস্ত, মাটি দালালবিলাক এৰেষ্ট কৰাত ব্যস্ত, অসমৰ দালাল ছিষ্টেমটো নাইকিয়া কৰাত ব্যস্ত। কিন্তু ইয়াৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি কেতিয়াও শুনা নাছিল, অসমত কেতিয়াও দেখা নাছিল ইমান ডাঙৰ বৃহৎ বিগেষ্ট লেণ্ড স্কাম কেলেংকাৰী। RBS ৰিয়েলটৰ প্ৰাইভেট লিমিটেড ইয়াত ডাইৰেক্টলি জড়িত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাৰ পৰিবাৰে জড়িত। বেদখল চিৰিং সাৰপ্লাছৰ মাটিত ভূমিক লৈ পেলাই তেখেত ফাৰ্ম বনাইছে। আজি চাওক, আইন সকলৰ কাৰণে, গৰীব দুখীয়াৰ কাৰণে, এগেইনষ্টৰ কাৰণে আইন হয়, NDP-বিলাকৰ কাৰণে আইন হয়, আলফাৰ বিৰোধীৰ কাৰণে আইন হয়। আৰু সেই আইনবিলাকতে অসমবাসী যদি হয়, আজি কিয় এই মুখ্যমন্ত্ৰীৰ পৰিবাৰ যে লেণ্ড স্কাম ভূমি কেলেংকাৰীৰ বিৰুদ্ধে কিয় আইন নাই? সেই গতিকে আমি আজি EPCC থৰবৰ হৈ পেলাই ক'বলৈ বিচাৰিছোঁ যে এই কম দিনৰ মাজতে যদি সেই বিগেষ্ট অসমৰ RBS ৰিয়েলটৰ প্ৰাইভেট লিমিটেড লেণ্ড স্কামৰ বিৰুদ্ধে যদি কোনো একশ্যন নলয়, তেনেহ'লে আমি অকল বড়োলেণ্ডত নহয়, অকল অসমত নহয়, আমি গোটেই ভাৰতবৰ্ষত আন্দোলনটো হ'ব।